নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল আৰু কিমান চনত? ইয়াৰ উত্তৰটো হৈছে মোবাইল ফোন মাৰ্টিন কুপাৰে 1973 চনত আৱিষ্কাৰ কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম তৈয়াৰ কৰা মোবাইল ফোনটোৰ ওজন কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰথম তৈয়াৰ কৰা মোবাইল ফোনটোৰ ওজন 2 কিলোগ্ৰাম আছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মহাসাগৰৰ গড় গভীৰতা কিমান? ইয়াৰ উত্তৰটো হৈছে মহাসাগৰৰ গড় গভীৰতা ৩,৮০০ মিটাৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰত কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহাভাৰত বেদব্যাসে ৰচনা কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে, মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া যানখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া যানখনৰ নাম হ'ল স্পুটনিক 2। ৬ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে স্পুটনিক 1। ৭ নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বত সৰ্বাধিক সোণ ক'ত পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে বিশ্বত সৰ্বাধিক সোণ দক্ষিণ আফ্ৰিকাত পোৱা যায়। ৮ নম্বৰ প্ৰশ্নটো হৈছে, এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ডিগবৈত অৱস্থিত। ৯ নম্বৰ প্ৰশ্নটো হৈছে, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে, অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পিষ্টলিয়ে অক্সিজেনৰ আৱিষ্কাৰ কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে, এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অলভিল আৰু উইলবাৰ ৰাইটে এৰোপ্লেন আৱিষ্কাৰ কৰিছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত প্ৰথম কেতিয়া আৰু কোনে ক্ৰিকেট খেলিছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰতত প্ৰথম ১৯৩৩ চনত ইংৰাজসকলে পোনপ্ৰথমবাৰৰ বাবে ক্ৰিকেট খেলিছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰটো হৈছে দিল্লীৰ লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰাইছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত কোনখন ৰাজ্যৰ দুখনকৈ ৰাজধানী আছে? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ দুখনকৈ ৰাজধানী আছে। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান সময় লাগিছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।